ওরা বসন দাদা পূর্ব যাতে কথা ওরা কি হয় এনে হইছি খেতে পাইছো বিয়া বাইনা নিদলি বাইনা দিছিল ব্যাপারী নেলা তামুল নাটা হল হই নেকি অ তোমার বিয়া কেনা করছিল ইমান করতে বড় হেৰি কি মোর বিয়া তো দেখা পালে করলি হয় আজিকালি পাছা ইটার দিনত হবার আছে হানা বিয়া কিনো বা কি কইছা তই মোবাইলত তুমি নেটত দিলা হয় কি কইছা তোমাৰ গান কিমান খৰচ কৰিছিল আৰু এ বাবা তেতিয়া দিনত 3.5 লাখ তোমাৰ আগে দিনে দেখছা না ইমান টাকা তোমাৰ বিয়াত 3.5 লাখ টাকা তেতিয়া দিনতে কিমান বছৰ হল বিয়া পাতবা বাবা ইমান যে গুছাইছে মানুহ কিমান পাছিলা তুমি ইবাৰৰ মানুহ হিচাপত কৈছা বাবা ইমান টাকা ইমান ডিটেইলছ লাগা আছিল তো লাগব তো বিয়া মানুহ কিমান মাতছো কিমান টাকা খৰচ কৰছো ইমান টাকা খৰচ কৰছ দিতে মানুহ কিমান আছে লাগব না 3.5 লাখ টাকাৰ বিয়া তেতিয়া দিনতে চাবাচোন এক পাল্লা চাউলৰ দাম আছিল মাত্ৰ 25 টাকা তেনে হলি তে 3.5 লাখ টাকাৰ বজাৰ কৰিলে কিমান পাবে এটা খাহিৰ দাম আছিল বৰ বেছি 550 তেনে হলি তুমি ইমান তেতিয়া দিনত কিমান খৰচ গৈছিল 3.5 লাখ টাকা ও মানুহ আছৰ কি সেই মতে মানুহ কিমান হ'ব বহু মানুহ আছ নখানগৰ মানুহ বাপাৰে বাপ নখানগৰ মানুহ এটা ধামা গুবে দিছিলো আচ্ছা এই নখানগৰ মানুহ যে তুমি নিমন্ত্ৰণ দিলা থাকবা জাগা নাই ঘৰত খোৱাটো কি কৈছিলা কি কৰি আৰু বাজাৰ বুলি ভুলবান নাই 3.5 লাখ টাকা খৰচ আচ্ছা নখানগৰ মানুহ নিশ্চয়। কি খোৱাছো সুধছ সুধিম তো চুনি যি খাই তাকে খোৱাছো চব খুৱাইছ দালি ভাত মাছ মাংস চুনি যি খাই কি খাই অজস্ৰ খৰচ গাখীৰ কিমান খুৱাইছ তুমি কিমান আনছিলা কিয় লাগে গাখীৰটো নহ'ব গটাই ভাঙি ক'ব লাগিব আকৌ চব খোৱা বুলি কৈছা তুমি আইৰে বৰ পাই গাখীৰ কোনোবা খৰচ ধৰা জয়ছিলা জলপান খোৱা মানুহ থাকবা পাৰে অজস্ৰ এই নখানগৰ মই কৈছো কি যোনি যি খাই সেয়ে খুৱাইছ তাকে খোৱাইছো আচ্ছা গাখীৰ কিমান লাগছিল তিনপ। তিনপ গাখীৰ নখানগৰ মানুহ খুৱাইছিল কথা ক'বা হে জানো মই সেনে বেয়া বুলি তেওঁ তিনপ গাখীৰ কাম নকৰ দিছ তুমি বৰবাৰে কথা ক'বা তিনপ গাখীৰ আনছি ঐ হজৰ খাই ও এই মস্ত 3.5 লাখ টাকাৰ বিয়াখনত আচ্ছা নখান গাঁৱৰ মানুহ মাতি মাতি তিনপ গাখীৰ আনো দৈ আনা বুলি কওঁতে তই কি কৈছা হাঁহি উঠছি হাঁহি উঠছি তিনপ গাখীৰ কাম নকৰ দিছ আচ্ছা নকল নামাতলো মই আমাৰ মনোযোগে মাতলো দে বিয়া মাতবা পাৰ বিয়াৰ কথা বিয়াৰ কথা পুৰৰ হিচাপত আচ্ছা তেওঁক যদি আধা কিলো মই বোকা চাউলে দি তিনপ দৈ দি জলপান দাম দিলি খাব পাৰিব না আৰে ৰ'ব হে হা ৰ'ব তিনপ গাখীৰৰ আধা কেজি খৰচ বেছি আপৰ হৈ গৈছে বিয়া দিনা মই খাইছো ও পুৰোহিতৰ জলপানৰ কাৰণে পুৰোহিতৰ কাৰণে তিনপ লৈ আনিছো আৰু কিমান খাব এটা পাম নে বাকী চব ভাতৰ কাৰবাৰ কৈছো আছে সেইটো এৰিবলৈ আছো তামোল পাণ কিমান আনছ 3 গাণ্ডা গুৰু কথা ক'বা আহে আৰু তিনগাণ্ডা তামোল দি ইমান নখানগৰ মানুহ খুৱাইছ তুমি কোনে কৈছি নখান গাঁৱৰ মানুহ খাওঁ তুমি তো মাতা বুলি ক'লা মাতছো সকলোকে কি খুৱাইছা বিলাকক সকলোক গুৱা মুড়ি দিছো সাধ্যৰ কাৰণে 3 গাণ্ডা তামোল আনিছো আৰু কিমান লাগে বিয়াৰ পৰা গতিকে জয় ধৰে চিন্তা কৰে দাদাৰ বাকীবিলাক আগটো চব বাঢ়িয়ে গৈছে গটাই গুচি গেল কিন্তু মূল কথাটোৰ প্ৰতি দাদাৰ কিন্তু মনতে নাই আচ্ছা দাদাৰ এটা কথা হ'ল কি বিয়াৰ চবখিনি মোটামুটি শেষে গটাই শেষ হৈছে কিন্তু আচল কামটো বাকী ৰৈছে আমাৰ চিঠি অনাটো চিঠি নহয় হে কি হে আৰু এতিয়াও বুজা নাই বুজা নাইতো যেতিয়া আমি ছোৱালী চাব গৈছিলো উজনি নগৰত ছোৱালী চাইছো পচন্দ হৈছে এই ছোৱালীৰ লগত মুক্তেশ্বৰীৰ ঘাটত কি কথা হৈছিল মুক্তেশ্বৰী ঘাটত মই গুৰিটোৰ লগত বিধৱা ব্ৰাহ্মণীৰ লগত তুমি আকৌ জানা নাই কি জানা কিবা লাগছি কিবা কৈছি মুখৰ কথা যদি মানুহ মাৰ লগত পৃথিৱী নাছিল মিছা কথা পাৰি যাওক নহয় আকৌ নহয় 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 সঁচা কথা কি জানে কি ক্ষতি হয় না ভুলটো মই জানা
পাইছ তাৰমানে বিশ্বাস নাই নিশ্চয় যদি অসত্য হয় তেতিয়াহ'লে চলি বাচব যিহেতু সতী নাৰী যদি অসত্য হয় তেনেহ'লে সিহঁতো যাব আগৰ আমি সেনেকুৱা ছয় পুত্ৰ এটা এটাকে নাগৰ আধাৰ কৰি দিছো আৰু সেই ক্ষুদ্ৰ লক্ষীন্দৰক হেৰুৱাব লাগে নহয় তেতিয়াহ'লে সৰ্বশূন্য হৈ যাব চম্পকনগৰ সেইকাৰণে মই বাৰ বাৰ কৈছো দাদা আচ্ছা তেনেহ'লে মই চলিটোৰ কাৰণে এটা মেৰাজবা লাগি যাতে সাপে প্ৰৱেশ কৰিব নোৱাৰে নিশ্চয় এটা কথা হ'ল নহয় বিবাহৰ যতন ইমান খৰচ কৰাৰ পিছত আলোচনা কৰিব পাৰিম এটা কথা হ'ল কিন্তু পুত্ৰৰ উচিত ব্যৱস্থাটো আমি আগে কৰিব লাগে আগে কৰিব লাগিব। আচ্ছা মই বাৰু ৰজা মোৰ ধনৰ অভাৱ নাই বস্তুৰ অভাৱ নাই নিশ্চয় এনেকুৱা বস্তু এটাৰ ঘৰ এটা বনাবতো মই নোৱাৰো আপুনি নোৱাৰে হয় বনাব কোনি তুমি পাৰবা ও তাৰে কাৰণে চিন্তা কৰিছে চিন্তা কৰিব লাগিবতো উচিত ব্যৱস্থাবিলাক মই কৰিয়ে থৈছো তাৰমানে অন্য নহয় মাত্ৰ তোমাৰ আদেশ লাগে মোৰ আদেশ আদেশ লাগে মই আদেশ দিছো যা তুমি যেনকে পাৰা ব্যৱস্থা কৰা নহয় নহয় দাদা তথাপিতো বাকী সময়ত তোমাৰ কথা কাৰণে লাগিব মোৰ কথা নিশ্চয় বাৰু এই ঘৰটো বনাব ক'ত তাৰ মিস্ত্ৰী আছে, কাম আছে। ক'ত এনেকুৱা মিস্ত্ৰীও আছে ক'ত আছে মই শুনিছো অ হাতীৰ দেহত কেশয় কুমাৰ নামৰ এজন মিস্ত্ৰী আছে কেশয় কুমাৰ কেশয় কুমাৰ তেওঁ এক্সপাৰ্ট মিস্ত্ৰী এনেকুৱা আচলত মিস্ত্ৰী নহয় অ যেনেকুৱা তুমি কাম দিয়া নহয় সেনেকুৱা কামত এটা উত্তীৰ্ণ হ'ব ঘৰখনত তেওঁ কৰি দিব পাৰে আমাৰ হাতত সময়ো নাই হয় নেকি কিবা আহি যাবাওতো নোৱাৰিম নিশ্চয় তেওঁ খবৰটো পঠাব লাগিল কেনেকৈ পঠাব লাগে কিহেদি খবৰ পঠাবা সোনকালো লাগে অ সময়ো নাই হাতত ফোন কৰি দিয়া দিয়া সোনকালে ফোন কৰি দিম লাগ নাম্বাৰটো ক দে নাম্বাৰ ক কিয় নাম্বাৰ লাগে হা ক'ব নোৱাৰো ফোন কৰে তে তেতিয়া ফোন উঠিল নেকি কিহত কৰিছিল ফোন ইতাহে উঠিল তিতে নাছিল নাছিল ফোনৰ ব্যৱস্থা কিংকে মাতছিল আই লেঙাক মাত দিছি আজি পঠাই দিছি যে লেঙাই যে কেশয় কুমাৰৰ ওচৰত খবৰ দিছি মাঝাৰ মিস্ত্ৰী অ কোনি দিলি তুমি মিস্ত্ৰী হা তুমি জানো বেশ আৰু যদি নৰ প্ৰমাণটো এতে হ'ব কেনাই গেল এনে যাব প্ৰমাণটোহে হ'ব আচ্ছা কিংকে গা প্ৰশ্ন কৰিম তাতে কিবা হেৰি আছে নেকি? বাজি মাৰিব লাগিব সামান্য প্ৰশ্নত বাজি লাগে বাজি লাগিব কাৰণ তুমি মোক মূৰ্খ বুলি ক'লা ন সমাজৰ মাজত অ সেইকাৰণে হাঁহটো লাগছি এতিয়া তুমি বাজি মাৰিব লাগিব বাজি কি মাৰবা তুমি তেনেহ'লে বেছি নহয় এতিয়া 100 টকা 100 টকা 100 টকা হ'ব দে তুমি যদি মোৰ প্ৰশ্ন উত্তৰ দিবা নৰ তেনেহ'লে 100 টকা দিবা লাগিব তোমাক দিবই লাগিব দিবা লাগিব আৰু যদি দিব পাৰো 50 টকা দিলেও কি হ'ব 100 দিবা পালে তুমি 100 টকা দিব লাগিব মোক মই 100 টকা দিবা লাগিব দিবই লাগিব ঠিকে আছে তোমাক প্ৰশ্ন কৰিম আৰম্ভ কৰা প্ৰশ্ন আৰম্ভ কৰিম কৰাই উত্তৰ দিবা দিবে চকু আছে মণি নাই চকু আছে মণি নাই মুখ আছে জিভা নাই মুখ আছে জিভা নাই অ আচ্ছা আৰু এই দুটা বুজি পালা পালো তই থাকা সুখত মই মৰো ভকত উত্তৰটো দে মই অলপ বহুতা ভাগৰ লাগছে বাই ক'ত বুজাইছ হ'ব জিৰা যা তোমাৰ ডিউটি মোৰ ডিউটি মই তোমাক লেখাটো লাগে দিছো চকু আছে মণি নাই মণি নাই মুখ আছে জিভা নাই অ কৈ থাকা সুখত মই মৰো ভকত বাপৰে বাপ সেইকাৰণে তুমি চিন্তা কৰা মই খাম নহ'লে গলা দিছি দে 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 বহুত পঢ়া ব্ৰেইন থকা মানুহ সময় আছে নেকি শিক্ষা দিব শিক্ষা দিব বাইক কাটে জানা বুলি কৈছা নহয় সাধু উত্তৰটো দিবা চিন্তা নোৱাৰি কৰিব দে অলপমান চিন্তা অলপ নহয় দে ৰাতি 10টা পাইছো হা পাইছ অ ক'ত পাইছ তুমি যে আমাৰ এই মুখাবিলাক বেচে অ তাৰে কথা কৈছ মুখাৰ অ চকু আছে মণি মণি নাই অ মুখ আছে জিভা নাই কিনো কি সুখত কৰি থাকে তইনো কি ভগত আছা সেইখিনি নিম বুলি হা মিলে দি গোটেইখিনি আঞ্জা ৰান্ধলি নহয় তাক ফুট বুজি পাব লাগিব তাক নিমখ হালধি দিবা পাৰবা লাগিব তাৰমানে সেই নহয় নহয় বাকী হৈছিল অলপ অধৰে কাণত লাগিলে সেইখিনিও কোৱা কি থাকে সুখত মই মোৰ ভোকত অ কেনে পাইছা এতিয়া দাদা কবি না আৰু সমাজৰ লগত নলয় হা বাকীখিনি হাছ হাৰা ভালো এটা কৰা যায় কৰা যায় 50 টকা আডভান্স দি আগে বুজাই দিবা লাগব 50 টকা দিলো আগে বুজাই দিয়া তুমি 100 টকাৰ বাইনা আছে বাইনা বস্তুটো আকৌ বুজিব নাই নিশ্চয় সাপৰ চকলা আছিলে হাতটো কমাটো বাহিল সেইকাৰণে 100 টকা দিয়া বুজাই দিবা লাগব 50 টকা দিয়া আগে বুজাই দিয়া সাপ বুলি ক'লো আধা ক'লো আধা পইচা দে খাইখান ৰাইজৰ আগত যদি বাজি মাৰছো পইচা দিম আচ্ছা সাপৰ শত্ৰু তুমি জানা না শুনি সাপৰ শত্ৰু অ শুনি হা
সেইটো নাজনো ইয়াৰ এটা উল্টে না একলি শত্ৰু বুলি জানো না এইটো চেপাতকে যাম চিধা জ্ঞানী মানুহ একলি এটা পানীৰ পৰা উঠি আহিছি উঠি আহি দেখা পালা পাৰত এটা সাপৰ চকলা পৰি আছে ও চকলা চকলা সাপে চাল কাটি গুচি গৈছি একলি নাজনে হাতাল যে চকলা নাজানে ফেলে ভেকুলিয়ে দেখা পাই বোলে মোৰ কপ্পা লৈ পানীৰ পৰা উঠি আহিলো এতিয়া বামত মই ভক্ষণ হলোৱে যদি মই জাপ মাৰি যাওঁ ই মোক উপাতে ধৰব সাপে মোক তো বিচাৰি থাকে সি আৰু জাপ মাৰি নাযাম তেনেহ'লে মই ইয়াতে কিমান দিন চুপি থাকিম সেইটো হয়তো একলি সুন্দৰকে ঠেং দুহান কছে তাতে শাৰী শব্দ নোহোৱাকে লতমত নোহোৱাকে চুপি আছে চুপাতে 7 দিন পাৰ হৈ গেল তথাপি কিন্তু সাপৰ আকল আছে সাপে লতমত কৰা নাই ভেকলি লতমত কৰা নাই ভেকলি ললিহে সাপে দেখা পায় সেইটো এটা কথা ভেকলি জাপ নামাৰিলে সাপে দেখা নাপায় নিশ্চয় দেখা নাপায় ভেকলি ভাবছি কি সি মোক চুপি আছে এই বুলি ভাবতে 7 দিন পাৰ হৈ গেল তাৰপিছত ভেকুলী চিন্তা এটা আহিল এতিয়া মই সাপৰ নমৰিলে এতিয়া মই ভগত মৰো নিশ্চয় ভুলতে মৰিম 7 দিনলৈকে যদি মই নাখাকে থাকলো তেনেহ'লে আৰু যদি এটা 3 দিন থাকো 10 দিনত মই মৰিয়ে যাওঁ মৰাতে মোৰ গতিকে মোৰ মৃত্যু অনিবাৰ্য যিহেতু মই মৰিমে ললিও মৰিম নললিও মৰিম জাগাত কৰি মই লৰিয়ে মৰা ভাল জাপ দি হ'লেও মই মৰবা লাগিল এই বুলি ভাবি ই ঈশ্বৰৰ নাম লৈছি নাম লৈয়ে ই সাপৰ চকলাটোৰ ওপৰত জাপ মাৰছি জাপ মাৰি আহি পিছফালে যে ঘূৰি চাই দেখা দি পায় এটা কথা আছে তাতে জানো না কেনেকুৱা একলি জাপ মাৰলি মুটি দেই মুঠে মুটে না স্বভাৱে এইটো ভেকুলী একলি জাপ মাৰলি নিশ্চয়। ই জাপ মাৰাৰ লগে লগে মোটা হ'লে গৈছি সেইটো মুঠা হ'লে গাল সাপৰ চকলাৰ ওপৰত মুঠ পৰছি মুঠ পৰাৰ লগে লগে কি থকা সাপৰ চকলা পানী পৰি চেপ্টা হৈ গৈছি যেতিয়া চেপ্তা হ'ল ই যে ঘূৰি চাই দেখা দি পায় সাপডাল চেপ্টা হৈ গেল তেতিয়া যাও কথাটো কি ইটো মোক খেদবা লাগে ইটো চেপ্টা হৈ গেল লাগে কাৰণটো কি ই যে চুপি চুপি আকৌ দীঘলকে আউগে যায় আগে যাই লক্ষ্য কৰে সাপ নহয় সেইডাল হ'ল চকলাটো তেতিয়া ভেকুলীয়ে তাক মাত দিছিল এই কথাটো কৈছে তোৰ চকু আছে মণি নাই মুখ আছে ভিতৰত জিভা নাই মই মোৰ সুখত তই থাকা সুখত সি চকলাডাল সুখত পৰি আছে তাৰ চিন্তা টেনচন ভাৱনা একো নাই সি কিন্তু হাত দি আছে ভকত মুখ থাকা সাপৰ সৈতে মিছা নহয় 500 টকা দি এতিয়া পুৱাৰিম না এই খালাই নাই বুলি কৈছো আশা লাগে পুৱাৰিম ন কাকা লাগে যদি মানে দেৰিকে দিলে হ'ব না এতিয়াতো পইচা ক'ত পাবা বেটা পঢ়া মানুহ আচলতে টেনচন